ফাৰ্ষ্ট টাইম এইখিনি হ'ল চালাড আজি আমাৰ সৰু খাদ্যখিনি পিঁয়াজ আৰু আমাৰ এইফালে হ'ল লোকেল মুৰ্গী ধুনীয়াকৈ সকলোৱে মিলি এসাঁজ খাম বছৰটো শেষৰ দিন এইফালে হ'ল পুৰা মাছ আৰু এইফালে হ'ল মাছ তিয়াই থোৱা আছে আৰু এইফালে জাতিলাও আলু কাটি থৈছোঁ আৰু এইফালে ভাত দালি হৈ গ'ল এতিয়া মই ফাৰ্ষ্ট টাইম মাংস কাটিবলৈ লৈছোঁ ফাৰ্ষ্ট টাইম মানে ছেকেণ্ড টাইম এইবাৰ আমাৰ মায়ে মোক কাটিলে কেনেকৈ মাংস কাটি এইবাৰ দেখিছেনে পাৰিছেনে কাটিবলৈ আমাৰ নমিতা বাইদেৱে কাটি আছে কলডিল এইফালে মই বনাইছোঁ জলকীয়া ভাজি আজি বছৰটোৰ শেষৰ দিন সেইটো কাৰণে আজি আমি সকলোৱে মিলি এসাঁজ আয়োজন কৰিছোঁ ধুনীয়াকৈ খাম ভোজ এতিয়া পানী অকণমান ঢাকি দিছিলোঁ খন্তেক সময় আৰু ইয়াত উতলি আছে দেখিছেনে ইয়াত অকণমান পিঠাগুড়ি ছটিয়াই দিম বহুত ধুনীয়া হয় অকণমান ছটিয়াই দিছোঁ দেখিছেনে আৰু এতিয়া অকণমান লৰাই দিছোঁ খন্তেক সময় উতলাৰ পিছত পানীখিনি শুকাই গ'ল এনেকৈ দেখিছেনে আৰু এতিয়া মই ইয়াত ধনিয়া ছটিয়াই দিছোঁ আৰু এতিয়া ধুনীয়াকৈ সাজৰ লগত অলপ অলপ দিছোঁ খাবলৈ জলকীয়া ভাজি কেনেধৰণৰ হৈছে টেষ্টি হৈছে বুলিয়ে কৈছে বাৰু দেই ময়ো অকণমান টেষ্ট কৰি চালোঁ খাবলৈ ভালে হৈছে বাৰু মোক সাজ অকণমান খাবলৈ কৈছে সাজখিনি হেনো বহুত ধুনীয়া কিন্তু মই নাখাওঁ আৰু সেইটো কাৰণে নাখাওঁ বুলি ক'লোঁ সাজ খোৱাৰ পিছত এতিয়া ভাত খাবলৈ হ'ল এতিয়া ভাত আজি আমি চব লোকেলেৰে আৰম্ভ কৰিছোঁ বেঙেনা পুৰা পিটিকা কলডিল পুৰা মাছ লোকেল মুৰ্গী চালাড কচু আজি চব লোকেলেৰে ধুনীয়াকৈ খাইছোঁ আৰু বছৰটোৰ শেষত আজিৰ দিনটো যেন সকলোৰে ভালে হয় আজি ইমানেই ভিডিঅ'টো বাই বাই